আসসালামু আলাইকুম হেল্ল' গাইজ নীলু ব্লগছলৈ পুনৰবাৰ আপোনালোকক আন এটা ৰেচিপিলৈ আন্তৰিকতাৰে স্বাগতম জনাইছোঁ। আজি মই বেচনেৰে এবিধ ৰেচিপি বনাইছোঁ, গতিকে ব্লগ মই কেনেকৈ কি বনালোঁ আপোনালোকেও চাই লওক শেষলৈকে। তাৰ বাবে প্ৰথমতে মই বাউল এটা লৈছোঁ, তাত মই ইয়াত আধা কাপ বেচন লৈছোঁ। বেচনখিনি ভাল কৰি মই এনেকৈ চালি লৈছোঁ, কাৰণ গোটা গোটা থাকিব পাৰে। এয়া দেখিছেনে অকণমান ওলাইছে, সেইকাৰণে মই চালি লৈছোঁ। এতিয়া এইখিনি অকণমান মিলাই পেলাই তাত মই নিমখ দি দিছোঁ সোৱাদ অনুযায়ী, আৰু চেনি দিছোঁ মই এচামুচ। এইখিনিও ভালদৰে মই মিলাই লৈছোঁ এনেকৈ। আৰু ইয়াত মই একাপ পানী লৈছোঁ। পানী মই লাহে লাহে অলপ অলপকৈ দি থাকিম আৰু বেচনখিনি ভালকৈ মই মিলাই ল'ম। এনেকৈ মিলাই লৈছোঁ। মিলোৱা হৈ গৈছে। এতিয়া মই ইয়াত 2 চামুচ নেমুৰ ৰস দি দিছোঁ, আৰু ইয়াত মই গেছটো অন কৰি দিছোঁ। তাত মই কেৰাহী এখন দি দিছোঁ, আৰু ইয়াত মই 2 গিলাচ পানী লৈ লৈছোঁ। পানীখিনি প্ৰথমতে মই উতলিব দিম, তাৰ কাৰণে মই ঢাকনিখন লগাই দিছোঁ। আৰু আনপিনে মই এচামুচ বেকিং পাউডাৰ লৈ লৈছোঁ। বেকিং পাউডাৰ দি পেলাই ধুনীয়াকৈ আকৌ মই মিলাই লৈছোঁ। এতিয়া মই কেক বনোৱা টিন এখন লৈছোঁ, তাত মই অকণমান ৰিফাইন অইল দি দিম, আৰু চাৰিওপিনে মই ব্ৰাছেৰে এনেকৈ লগাই দিছোঁ। আপোনালোকে বাটাৰ পেপাৰ ল'ব পাৰে, মই বাটাৰ পেপাৰ লোৱা নাই কাৰণে মই ইয়াত অকণমান চুজি দিছোঁ। আপোনালোকে ময়দাও দিব পাৰে, মই চুজি লৈছোঁ। চুজিখিনি মই চাৰিওফালে এনেকৈ লগাই দিছোঁ। চুজিখিনি এইকাৰণে দিছোঁ যাতে এইখিনি মই হোৱাৰ পিছত ধুনীয়াকৈ উঠাব পাৰোঁ। এয়া গোটেইখিনি মিশ্ৰণ মই ইয়াত ঢালি লৈছোঁ, আৰু অকণমান মই থপথপিয়াই দিছোঁ। হৈ গৈছে। আনপিনে মোৰ পানীখিনি উতলিছে, দেখিছেনে? এতিয়া মই এইখিনি দি দিছোঁ, আৰু ঢাকনিখন লগাই দিম। মই জুইটো একেবাৰে কমাই দিছোঁ। এইখিনি মই 30 মিনিটছৰ কাৰণে কুক হ'বলৈকে দিছোঁ। এয়া মোৰ 30 মিনিটছ হৈ গৈছে। এইখিনি হৈ গৈছে, দেখিছেনে কিমান ছফ্ট, গৰম আছে। ঠাণ্ডা হ'লে মই আপোনালোকক কাটি উলিয়াই দেখুৱাম। ইয়াত ঠাণ্ডা হৈ গৈছে, মই এনেকৈ কাটি দিছোঁ, আৰু প্লেট এখন লৈ মই ইয়াত উলিয়াই দিছোঁ। এয়া কিমান ধুনীয়া হৈছে, ছফ্ট হৈছে। এইটো খাবলৈকো টেষ্টি হয়। মই ইয়াত চেনি বেছিকৈ দিয়া নাই, কাৰণ সকলোৱে খাব পাৰিব, যিসকল ৱেইট লছৰ কাৰণে ট্ৰাই কৰি আছে, আৰু যিবিলাকৰ মানে চুগাৰ আছে তেওঁলোকেও খাব পাৰিব। এইটো খাবলৈ খুবেই ভাল লাগে, অকণমান নিমখীয়া লাগে। যদি মোৰ ৰেচিপিটো চাই ভাল লাগে তেতিয়া লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু ছাবস্ক্ৰাইব কৰিব। দেখিছেনে কিমান ধুনীয়া ছফ্ট হৈছে।